হাই বন্ধু বান্ধৱসকল, আজি আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। একদম গাঁৱলীয়া পৰিৱেশৰ আমাৰ ঘৰৰ পিছফালে এখন সৰু কেইঘৰমান মানুহ আছে। সৰু গাঁৱে এখন নদী এটা আছে, নদীৰ ওচৰতে। তাতে আমি ঈদ খাব যাই আছোঁ। ইমান সুন্দৰ ৰাস্তা, মানে কি যায়ে ভাল লাগে। একদম ধুনীয়া পৰিৱেশ, ঠাণ্ডা পৰি আছে। আৰু সেইফালে মাহীহঁতৰ ল'ৰা এটা মাতিছিল, আৰু এইফালে জেঠে ৰখি আছে। জেঠে ৰখি আছে। জেঠে তাক ঈদ খাব যাব লাগে, আমাক টানি ধৰি আছে। আমি নাযাওঁ, আমাৰ বেলেগ জাগাত যাব লগা আছে। সেইকাৰণে জেঠে কৈছে যে আমাৰ তাতে যাম। আমি নাযাওঁ দে জেঠে, আৰু তই এনেকুৱা বয়সতে আমাক চাহ বনাই খুৱাব নালাগে বাপাৰে, তই ভালে ভালে থাক, সেয়ে আমাৰ ভাল। আৰু জেঠে একদম টানি ধৰিছে, যাবই লাগিব। জেঠে নাযাওঁ দে, বয়া নাপাবি, এনেকৈ বুলি কয়। আৰু এফালে আমি দুয়ে যাম। আৰু দেখিলি নহয়, এইটো আৰু সেই ঘৰ এৰি থৈ আহিলোঁ। এই ৰাস্তা এইটো একদম সুন্দৰ, চাৰু চাইড সেউজীয়া সেউজীয়া গছ বন আছে। আৰু সৰু থাকোঁতে এইগিলা জেগা মই ভালে নাপাইছিলোঁ। একদম খং উঠি থাকে, গাড়ী মটৰ নাই, আকৌ নদীৰ পাৰৰ ৰাস্তা, মন ভাল নালাগে একদম, মানে মনটো একদম মৰি থাকিছিল। এতিয়া ডাঙৰ হৈ বুজি পালোঁ, তামিলনাডুতো থাকলোঁ, গুৱাহাটীত থাকলোঁ, বহুত জেগাত ৰঙিয়াত থাকোঁ। এই জেগা চাই এতিয়া এইগিলা জেগা পাই, ইমান সুন্দৰ জেগা আমাৰ। চবতকৈ দেখোন ধুনীয়া আমাৰ এই জেগাখিনিয়ে। ইমান সুন্দৰ, ঠাণ্ডা বতাহ হাৱা চব লাগি থাকে। যদি ৰঙিয়াত যা চাবিচোন, মানে কি গছ নাই এডাল, কেনেকুৱা গৰম, নালা নাই, চাৰে চাইডে বোকা পানী, কিমান অশান্তি লাগে একদম, মানে বাছ গোন্ধ বতাহ আহি থাকে। আমাৰ এই জেগাক পাত্তা নাপায়। এতিয়া তাৰমানে বুজি পালোঁ। ইফালে আহি পালোঁ মাহীহঁতৰ ঘৰ, মাহীহঁতৰ এইফালে চাহ পানী ৰেডি, আমি চাহ খাওঁ মিনি। আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক, ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব। নেক্সট ভিডিঅ' এটাত লগ পাম, বাই বাই।